নাৰায়ণপুৰৰ শ্ৰী শ্ৰী ফুলনি থানত ভাগৱত পাঠ ব্যাখ্যানুষ্ঠানৰ সফল সামৰণি। নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী ফুলনি থানৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান সফলভাৱে সামৰণি পৰিছে। ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 19 আগষ্টৰ পৰা 6 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দিহানাম আৰু মহাপুৰুষীয়া ভাওনা প্ৰতিযোগিতাৰ সফলভাৱে অনুষ্ঠিত কৰাৰ পিছত 13 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ সামৰণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, সদৌ অসম হেণ্ডবল সন্থাৰ সভাপতি সঞ্জীৱ বৰাৰ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত গুৱাহাটীৰ পলাশবাৰী মহিলা দিহানামৰ দলে পৰিৱেশন কৰা দিহানামে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক জগত চন্দ্ৰ বনিয়া, মূলৰ প্ৰচাৰক চন্দন কোঁৱৰ, জিলাৰ প্ৰচাৰক পদ্মেশ্বৰ বৰাই পাঠ আৰু ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটি সফল কৰি তোলাত ভক্তপ্ৰাণ ৰাইজে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সভাপতি প্ৰফুল্ল বৰা, কাৰ্যকৰী সভাপতি প্ৰণৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক গোবিন্দ শইকীয়াই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। জগত গগৈৰ বিশেষ প্ৰতিবেদন UA নিউজ। আমি